Hello everyone, welcome to my YouTube channel Vlogger Boy Partho কিন্তু আজি Vlogger Boy Partho চেনেলত ব্লগ নাহে আজি আহিব এটা ইনফৰমেটিভ ভিডিঅ মানে আজি মই আপোনালোকক দেখুৱাম কৰোনা ভ্যাকচিনটো কিনো কৰোনা ভ্যাকচিনটো ললেনো কি হয় আৰু এজন মানুহৰ কৰোনা ভ্যাকচিন কেটা ল'ব লাগে আপোনালোক গুটেখিনি দেখাম মানে আজি আমাৰ মাহত যাব কৰোনা ভ্যাকচিন ল'বলৈ আৰু মই ভাবিছো এটা মৌতা যেতিয়া থবলৈ যাম মই তাতে এটা ভিডিঅ' এটা বনাই দিম বুলি ভাবিছো সোমাবলৈ দিয়ে না নাজানো আৰু মই আপোনাক তাৰনো কি হয় গুটেখিনি দেখাবলৈ চেষ্টা কৰিম তো হেকা বলক একেবাৰে তাত গৈ লগ পাই আছো তো এফালে আজি ইয়াত কোভিড ভ্যাকচিন দিয়া আছে আৰু এটা আছে বমাই হয় মোৰ এফালে ইয়াৰ এতিয়া ফাৰ্স্ট মানে কি হয় প্ৰসেছটো যেহেতু আমার অফিসের আন্ডার আমার হেলথ ডিপার্টমেন্টে কোভিড ভ্যাকসিন সকল রাইজক দিবলৈ চেষ্টা কৰিছে ইয়াৰ ভিতৰতে আমাৰ কেকে 45 পৰা 59 আছে 45 পৰা 59 লৈকে আছে মাজত দিছে 60 ইয়াৰ্ছৰ এবোৰ সকলোকে দিয়া হৈছে 45 পৰা 59 লৈকে তেখেতসকলৰ এনি যদি কিবা বেমাৰ আছে আছে তেওঁলোকৰ খালি এখন চাৰ্টিফিকেট হ'ব আৰু আমি সেইটো পাঠন গুৰুত্ব দিছোঁ তাৰপিছতে 60 ইয়াৰ্ছৰ সকলো চিটিজেনে পাব চিনিয়ৰ চিটিজেন হিচাপে তাৰোপৰি এতিয়া যিহেতু ইলেকশ্যন সমাগত ইলেকশ্যনৰ কাৰণে যিসকলৰ ডিউটি কৰিছে সকলোৱে পুলিং এজেণ্টৰ পৰা বুলি সকলোকে দিয়া এতিয়া মানে এইটো বৰ্তমান এতিয়া ফ্ৰী হৈছে গোটেইটো কিন্তু ইয়াৰ পিছত মানে এদিনত ভ্যাকচিন কিমানমান গৈছে আমাৰতো যোৱাকালি মেগা কেম্প আছিলে এইটো এতিয়া কিমান দিনলৈকে দিয়া হ'ব এইটো আমাৰ বাটপুৰি নোজলৈকে আমাক দিবলৈ দিব চাগে তেখেতসকলৰ ওপৰত ডিপেণ্ড কৰিব অথৰিটিৰ ওপৰত ডিপেণ্ড কৰিব আমি যিহেতু ইয়াতে আমি ৰাইজত থাকোঁ আমাক ইনষ্ট্ৰাকশ্যন যেতিয়া দিব তেতিয়া আমি কাম কৰিম আৰু ইয়াত ফাৰ্ষ্ট আহি পেলাই যিখিনি ভোটাৰ কাৰ্ড বা কাৰ্ড আছে সেইখিনি ইয়াত চেক কৰা হয় আৰু চেক কৰি পেলাই এইফালে ছাৰে ইয়াত কমেণ্টছখিনি ৰেজিষ্টাৰ কৰে হয় নাই তাৰপৰা ৰেজিষ্টাৰ কৰাৰ পিছত এটা মেছেজ যায় ছাকচেছফুল তাৰপৰা সেইটো তাৰপৰা যোৱাৰ পিছত আপোনালোকৰ এজনৰ ভেকচিন হৈছে দুটা ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ আৰু যিমানে ফাৰ্ষ্ট ড'জটো দিয়া ফাৰ্ষ্ট দিনা আপোনালোকে পাব ফাৰ্ষ্ট ড'জটো আৰু 28 ডেজৰ পিছত লাগে কৰিব লাগিব ছেকেণ্ড ড'জ তেতিয়া মানে ক'ভিড ভেকচিনটো ফুল্লি কমপ্লিট হৈ যাব বহুত মানুহে ল'বলৈ ভয় কৰে আপুনি সেইবোৰ মানে কি ক'ব ল'বলৈ ল'বলগীয়া একো নাই যিখিনি থাকে চবেই ল'ব পাৰে 45 পৰা 59 লৈকে দিয়া হৈছে যাৰ আছে ধৰক প্ৰেছাৰ চুগাৰ কেঞ্চাৰ হাৰ্টৰ প্ৰব্লেম যিখিনি ধৰক তেনেকুৱা ধৰণৰ বেমাৰ থাকে তেওঁলোকে ল'ব পাৰে আৰু 60 প্লাছ মানে পাৰে চবেই ল'ব পাৰে সেইখিনি এতিয়ালৈকে দিয়া নাই চৰকাৰে চাগে নেক্সট ষ্টেপত আকৌ সেইখিনি দিয়া চাগে ব্যৱস্থা কৰিব কিন্তু এতিয়ালৈকে দিয়া ব্যৱস্থা কৰা নাই নেক্সট চাগে এতিয়া 50 বা 60 লৈকে হৈ আছে নহয় এতিয়া আপোনাৰ 45 to 59 এতিয়া 45 to 59 আৰু আপোনাৰ 60 প্লাছ চবকে এতিয়া মানে যিখিনি আপোনালোকৰ 45 পৰা 60 লৈকে আছে সেইখিনি আহক আপোনালোকে কোভিড ভেকচিনটো লওক আৰু তেতিয়া আচলতে এইটো ল'লে একো চিন্তাও নাই আৰু এইফালে দিয়ে আছে ভেকচিনটো বাইদেৱে এইটোৱে হৈছে মেইন মালটো আৰু এইটো এতিয়া কেনেকৈ লয় তো এই গোটেইখিনি দেখুৱাই আছোঁ তো চাই থাকক আৰু এইফালে ইয়াতে দিয়া হৈছে ভেকচিন আৰু এতিয়া দেউতাই ভেকচিন ল'ব এইটো ভেকচিনটো কি হৈছে এইটো নামটো কোভিচিল্ড ভেকচিন ন ফাৰ্ষ্ট ড'জ লৈছা হয় হয় ছেকেণ্ড ড'জটো 28 দিনৰ পাছত আৰু এইটো মানে লোৱাৰ পিছত কি হয় চিম্পটমছ একো দিগদাৰ নাই ইয়াত মানে ধৰা প্ৰথম এইটো কি ভেকচিন তুমি জানিলা হয় হয় 2 নম্বৰতে ভেকচিনটো যদি কিবা তোমাৰ জ্বৰ হয় বা বিষ হয় তেতিয়া ওচৰৰ ANM আশা অংগনবাড়ীৰ লগত কথা পাতিবা বহুতে কয় এইটো লোৱাৰ পিছত মূৰ বিষায় নহ'লে বা কিবা জ্বৰ হয় সেইটো হ'ব পাৰে হ'লেও মানে ইমান ভয়ৰ কাৰণ নহয় চিন্তা কৰিব আৰু এতিয়া মই যিটো সময় দি দিছোঁ ইয়াত গম পাইছোঁ তাৰপৰা আধা ঘণ্টা তাত বহিব লাগিব এটা মানে এই ভালটোত 10 জনক দিব থাকে 10 জনক দিব পাৰি মানে এনেকুৱা এটাৰ পৰা এটা ফাইলত মানে 10 জনৰ ভেকচিন থাকে 10 জনৰ ভেকচিন থাকে আচ্ছা 10 জনক দিব পাৰি 10টা সিৰিজ প্ৰতিটো সিৰিজ মানে আমি এজনক দিলোঁ পেলালো এজনক দিব আৰু এতিয়া এফালে ইনজেকশ্যন দিব নাই একো নাই এনেকৈ দিয়ক তুমি এনেকৈ একো নাই এনেইতো হেৰি বাজিহে আৰু একো নাই এইটো হ'লেই হৈ গ'ল ভয় কৰিলেহে বিপদ কৰোণা গ'ল আৰু এতিয়া হাতটো ইয়াতে ধৰক এনেকৈ এনেকৈ ওপৰত এইটো মানে লোৱাৰ পিছত মাস্ক নামাৰিলেও হয় নে মাস্ক মাৰি এইটো লোৱাৰ পিছতো মাস্ক মাৰিব লাগে ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে চেনিটাইজ কৰিবই লাগে সময়টো চাই দিয়াচোন আৰু ইয়াত এনেকৈ ভেকচিনটো লোৱাৰ পিছত এইফালে এটা ৰুম আছে আৰু এই ৰুমটোত আধা ঘণ্টা বহিব লাগে আৰু ইয়াত এফালে গোটেইখিনি মানুহখিনি বহি আছে
আমাৰ ভেকচিন লোৱা হৈ গ'ল, মাহঁতে ভেকচিন ল'লে আৰু ইয়াত ভেকচিনটো লৈ আধা ঘণ্টামান হেৰি কৰিব লাগে। কিবা হৈছিল নে প্ৰব্লেম লোৱাৰ পিছত? এইটোৱে আছিলে এটা আপোনাক সৰু ইনফৰ্মেশ্যন এটা দিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও লওক, যিখিনিয়ে 45 পৰা 60 এজৰ ভিতৰত আছে চবেই ভেকচিনটো লওক। এতিয়া সুবিধাটো আহোঁতে লৈ লওক। আৰু এইটো আছিলে এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন জেগাত নতুন ভিডিঅ'। আজিলৈ বাই বাই।